স্বাস্থ্য বিজ্ঞানৰ অত্যাধুনিক উন্নত মানদণ্ডৰ স্বাস্থ্য সেৱাৰে নৱদ্বীপ হাস্পতালে ৰাজ্যৰ স্বাস্থ্য খণ্ডত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই স্বাস্থ্য সেৱাৰ বাবে টাইমছ অৱ ইণ্ডিয়াই নৱদ্বীপ হাস্পতালক স্বীকৃতিৰে সন্মান প্ৰদান কৰিছিল। এই চিকিৎসালয়খন আছে নলবাৰী নেশ্যনেল হাইৰোডৰ কাষতে। এতিয়া আমি চিকিৎসালয়খনলৈ আহি পালোঁ। এইখিনি হৈছে পাৰ্কিং প্লেচ, এইখিনিত গাড়ীবিলাক পাৰ্কিং কৰিব পাৰি আৰু এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম। আৰু এইফালেদি আহিছিলোঁ, এইফালেদি এইটো ৰাস্তাৰে নেশ্যনেল হাইৰোডৰ পৰা অলপমান সোমাই আহিলে দেখিবলৈ পোৱা যায়। সন্মুখত চাইনবৰ্ডো আছে। সেইফালেৰে নেশ্যনেল হাইৰোডৰ পৰা সোমাই আহিছোঁ এইফালে, এইটো ৰাস্তাৰে। এতিয়া এইফালে যাম, প্ৰৱেশ কৰিম এইফালে। এইফালে আছে ইমাৰ্জেঞ্চি। এয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। এইফালে ৰিচিপশ্যন আছে, ৰিচিপশ্যন চেণ্টাৰলৈ যাওঁ। এইফালে ফাৰ্মাচী আছে, এইফালে আছে ৰিচিপশ্যন। ইয়াত সুধি ল'ম, ইনফৰমেশ্যনখিনি লৈ ল'ম ইয়াত। আমি বিচাৰি আহিছিলোঁ লাঞ্চৰ ডক্টৰ, কিন্তু ইয়াত লাঞ্চৰ ডক্টৰ নাই বুলি কৈছে। সেয়েহে আমি যাম গুৱাহাটীত থকা নেমকেয়াৰ হস্পিটেললৈ। চাই থাকিব সম্পূৰ্ণ দৃশ্য। ভিডিঅ'টো সমাপ্ত কৰিম গৈ নেমকেয়াৰ হস্পিটেলত। আৰু এতিয়া আমি আগুৱাই আহি পালোঁ সৰাইঘাট দলং। নতুনখনেৰে গৈ আছোঁ, পুৰণিখনৰ বৰ্তমান ৰিপেয়াৰিঙৰ কাম চলি আছে। গুৱাহাটী ভঙাঘৰলৈ আগুৱাই গৈ আছোঁ। এয়া আমি আহি পালোঁ জালুকবাৰী। আৰু জালুকবাৰী পাৰ হৈ পালোঁ আদাবাৰী। আৰু আদাবাৰী পাৰ হৈ আহি আমি পালোঁ গুৱাহাটী মাছখোৱা। এইখন হৈছে গুৱাহাটী টু নৰ্থ গুৱাহাটী ব্ৰিজ, নিউ ব্ৰিজ, কুমাৰ ভাস্কৰ বৰ্মা সেতু। ৰাতিৰ দৃশ্য।
এনেকৈয়ে আহি আমি পালোঁ পল্টন বজাৰ, গুৱাহাটী পল্টন বজাৰ। আৰু কিছু দূৰ গ'লে পাওঁ আমি নেমকেয়াৰ হস্পিটেল। এতিয়া আমি আহি পাই গ'লোঁ গুৱাহাটী ভঙাঘৰত থকা নেমকেয়াৰ হস্পিটেল। ইয়াতে আমি আমাৰ ৰোগীৰ চিকিৎসা কৰিম। লাঞ্চৰ ডক্টৰ ইয়াতে পোৱা যাব।